Hi everyone, welcome back to my YouTube channel. মই বিকি আপোনালোকে চাই আছে বিক্ৰাজ ব্লগ। তো গাইজ আজি গৈ আছোঁ বেজেটি, যেহেতু মোৰ বাইকখন অলপ প্ৰব্লেম হৈ আছে, তো আল্ট্ৰা বাছেৰে গৈ আছোঁ। তাত মেইন চুইচ এটা কাম আছে, তো আহক চাওঁ আমি মেইন চুইচটো কি কৰোঁ, কেনেকৈ চেঞ্জ কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ফাইনেলি মই পাই গ'লোঁ, আৰু যিহেতু মই বাইক অনা নাই আৰু কামটো আছে বেজেটিতে, তো আহক মই এটা আইচলেটাৰ চেঞ্জ কৰিম। তো গোটেই আইচলেটাৰটো মই আপোনালোকক দেখুৱাম। তো ফাইনেলি গাইজ মই পাই গ'লোঁ। এই ঘৰতে আমাৰ ৱেৰিং চলিছিলে, তো ইয়াত এটা RCCB লগোৱা আছে, তাৰ পাৰ্ট চলা নাই। তো আমি এটা আইচলেটাৰ আনিছোঁ, আইচলেটাৰটো ইয়াত ইনষ্টল কৰিম আৰু RCCB যিটো আছে এইটো আমি তাৰ পৰা খুলি দিম। তো আহক মোৰ লগত ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। তো গাইজ এইটো RCCBৰ। তো গাইজ এইটো যিটো লাগি আছে এইটো RCCB লাগি আছে। তো RCCB ছেফটিৰ ক্ষেত্ৰত বহুত ভাল, কিন্তু মই আনিছোঁ আইচলেটাৰ এটা, কাৰণটো RCCBটো অলপতে ট্ৰিপ কৰে আৰু কাষ্টমাৰে প্ৰব্লেম পায় বাৰে বাৰে এইটো আপোনাৰ অন কৰি থাকিবলৈ। তো কাষ্টমাৰে নিজে ক'লে যেন এটা আইচলেটাৰ লগাই দিয়া, RCCBটো মই অলপ প্ৰব্লেম পাই আছোঁ, আৰু RCCBটো মেনুফেকচাৰ কিবা প্ৰব্লেম আছিলে। তো কাষ্টমাৰৰ প্ৰব্লেমটো চাই পেলাই মই RCCBটো সলাই আইচলেটাৰ এটা ইনষ্টল কৰি দিলোঁ। যিহেতু গাইজ এটা RCCB হ'ল আৰু এটা আইচলেটাৰ হ'ল, RCCBৰ দাম খুবেই বেছি, প্ৰায় 4,500 মান লয়, আৰু আইচলেটাৰ আমি 900, 1000, 1500, 1200 টকাত আমি কিনিবলৈ পাওঁ। তো আইচলেটাৰটোৰ কেতিয়াও তো গাইজ যিটো RCCB মই খুলিলোঁ তাৰ ঠাইত মই আইচলেটাৰতে লগাই দিছোঁ। তো বহুতে কুৱেশ্যন কৰে যেন এই হেভেলছৰে RCCB ইয়াৰ দামো হ'ল 4500 টকামান। তো এইটো মই তাতকৈ ছেফটি ফাৰ্ষ্ট হয় আৰু ভাল হয়, তো এইটো কিয় চেঞ্জ কৰিলোঁ? কাৰণটো হ'ল এইটো মেইনটেইন আছে, অলপ মেইনটেনেঞ্চ কৰিব লাগে, কাৰণটো অলপ ট্ৰিপ কৰে। তো ট্ৰিপ কৰিলে আপুনি উঠাব লাগিব, নহ'লে আপোনাৰ বেটাৰী সম্পূৰ্ণ চাৰ্জ গুচি যাব কাৰেণ্ট নাথাকিলে। তো গাইজ ৱেডাৰটো চব কি ধুনীয়া হৈ আছে, আৰু মই ঘৰ এটা দেখাই আছোঁ আপোনালোকক। ভাড়া ৰুম, বহুতে ভাড়া বুলি ক'লে বিশেষকৈ কমতে ইউজ কৰিব বিচাৰে, কম মেটেৰিয়েল ইউজ কৰিব বিচাৰে। তো ঘৰটো যিহেতু সেই মানুহজনত থাকে বা মালিকজনত থাকে, অকল কোনোবা ভাড়াত থাকি যাব, সেই ভাড়াৰ বিনিময় দি যায়। তো পৰাপক্ষত ইলেক্ট্ৰিকেল অলপ ভালে কৰাব লাগে, আৰু যিকেইটা বস্তু ইউজ হয় ইমানো হাই প্ৰফাইল নালাগে, লাক্সাৰিছ নালাগে, কিন্তু মিড ৰেঞ্জৰ বস্তু লগাব লাগে, ইমান লয়াৰ কেটেগৰীও লগাব নালাগে। তো এটা ভাড়া ঘৰত আমি 4টা পাৰ্ট আছে, 4টা পাৰ্টত কি কাম আছে গোটেইখিনি দেখুৱাম আপোনালোকক, চাই থাকক। তেওঁলোকে গিজাৰো ইউজ কৰিব পাৰিব। বাথৰুমটো কেনেকৈ লাগিছে ক'ব। ইয়াত আপোনাৰ বাহিৰত হ'ল ইয়াৰ ছুইচ বৰ্ড, এইটো চাওক ছুইচ বৰ্ড দিয়া আছে, আৰু ইয়াত এচিৰ পইণ্ট এছ কম্বাইন এটা দিয়া আছে। ইয়াত আপোনাৰ গিজাৰৰ কাৰণে এছ কম্বাইন এটা দিয়া আছে। এইফালে এডজাষ্টাৰ ফেন আছে, আৰু এইফালে চাৱাৰ টাৱাৰ, গোটেই অভাৰঅল এইখিনিয়ে কাম হৈছে। কেনেকুৱা লাগিছে বাথৰুমটো আপোনালোকে জনাব। চাওক, তো এটা দেখালোঁ, আৰু দুটা আছে, মই দেখাই আছোঁ আপোনালোকক। এইটো ৰুমৰ পৰা ওলাই আহিলোঁ, আৰু যিহেতু এইটো এটা বাৰাণ্ডা টাইপৰ, তো আৰু এটা বেডৰুমত সোমাই গৈ আছোঁ। চাওক, ইয়াৰ কাৰণে ছেপাৰেট কলবেল দিয়া আছে। ৰুমটো এইটো বাল্ব লগোৱা নাই। মেইন বৰ্ড ইয়াত আছে, ইনভাৰ্টাৰ ইয়াত দিয়া আছে, আৰু এইফালে আছে DB বক্স ছেপাৰেটকৈ দিয়া আছে। পলিং বেলটো ইয়াত আছে, আৰু ৰুমটো চাওক এটা ৰুমেই হয়, আৰু লেট্ৰিন বাথৰুম আৰু কিটচেনটো দেখাই দি আছোঁ। এইটো হ'ল কিটচেন। ইয়াত এছ কম্বাইন এটা দিয়া আছে, এই মিক্সি ইউজ কৰিব পাৰিব। এইফালে এডজাষ্ট ফেন, এইফালে ফ্ৰিজৰ কাৰণে বৰ্ড, আৰু এইটো ৰুমৰ ছুইচ বৰ্ড, আৰু এইটো চাইডে আছে লেট্ৰিন বাথৰুম। চাওক, এইটো লেট্ৰিন বাথৰুমটো। তো লেট্ৰিন বাথৰুম কমন আছে, তাত যিকেইটা পইণ্ট দিছোঁ আমি এইকেইটা পইণ্ট ছেম ইয়াত দিয়া আছে, এইকেইটা পইণ্ট চাওক। তো ভাড়া ঘৰত মানে নৰ্মেল বেছিক যিকেইটা হয় সেইকেইটা দি দিব লাগে। ধৰি লওক ইয়াত গিজাৰ পইণ্টটো দি দিলে, এটা এডজাষ্ট ফেন, এটা বাল্ব, এইটো নৰ্মেল আপুনি দিব পাৰে ইমানটো। এইফালে আছে ইয়াৰ ছুইচ বৰ্ডটো, ইয়াত এটা প্লাগ দিয়া আছে, যিহেতু কাৰেণ্টে ৱাশ্বিং মেচিনো ইউজ কৰিব পাৰিব। তো অভাৰঅল আছিলে এই ৰুমটোৰ ইমানটোৱে ইলেক্ট্ৰিকেল কাম। বেলেগ এটা ৰুম আছে, মই দেখুৱাই আছোঁ আপোনালোকক। যিহেতু ভাড়া ঘৰ, আৰু ভাড়া ঘৰত ছাবমিটাৰটো বহুত জৰুৰী হয়। তো যিহেতু দুটা ছাবমিটাৰ ইয়াত লগোৱা আছে, আৰু এটা ছাবমিটাৰ এইখিনি লগোৱা আছে। চাওক এইখিনিত, আৰু এই বাহিৰৰ দুটা, এইটো ওপৰৰ লাইটৰ ছুইচটো বাৰাণ্ডাতে দিয়া আছে। তো এইটো হ'ল বেডৰুমটো। চাওক, আৰু কলিং বেল ইয়াৰো ছেপাৰেটকৈ আছে। এটা খুলি লওঁ।
এইটো বেডৰুমটো বাল্ব মেইন চুইচকেইটা অফ আছে সেইকাৰণে বাল্বটো জ্বলা নাই তো ইয়াৰ বৰ্ড হেলে এইটো মেইন চুইচটো এই ছাইডত দিয়া আছে চাওক আৰু ইয়াত এটা বাল্ব ইয়াত দিয়া আছে যেটো ইয়াত ড্ৰিম লাইট নহয় তো এইকাৰণে বাল্ব এটা পইণ্ট আছে আৰু ফেনৰ কাৰণে ফেনৰ পইণ্ট দিয়া আছে তো এইটো এটা আছে বেডৰুম তো এইটো বেডৰুমৰ পৰা এইটো বেডৰুম সোমাই আহিলোঁ চাওক ইয়াৰ কিটচেনটো চাওক এইটো আপোনাৰ এছ কম্বাইন এইটো এডজাষ্টাৰ এইটো বাল্ব এইফালে এটা বৰ্ড দিয়া আছে তো অভাৰঅল প্ৰায় একেই আৰু এইটো এটা আছে লেট্ৰিন বাথৰুম চাওক এইটো আপোনাৰ এছ কম্বাইন গিজাৰ কাৰণে এইফালে এটা দিয়া আছে বাল্ব এইটো এডজাষ্টমেণ্ট এইটো হ'ল চুইচ চকেট তো সম্পূৰ্ণ দেখুৱালোঁ আপোনালোকক তো চাওক কি ক্লিনকৈ ইলেক্ট্ৰিকেল ৱৰ্ক হৈছে ইয়াত ইমান হিউজত বস্তু লগা নাই নৰ্মেল বস্তু কেইটামান লাগিছে সেইটোৱেতো পৰাপক্ষত আপোনালোকে এনেকুৱা ইলেক্ট্ৰিকেল ৱৰ্ক কৰাব পাৰে তো গাইজ কাম সম্পূৰ্ণ কৰিলোঁ আৰু বেগ এইটো চাওক ইয়াৰ পৰা ওলাই গৈ আছোঁ যোৱাকালি যিটো কাম আমাৰ থাকি গৈছিলে যিহেতু আমি পাইপিং এটা কৰি আছিলোঁ তো পাইপিঙত কাম অলপ পেণ্ডিং আছে তো সেই কামটো কৰিম তো এতিয়া বাই বাই একেবাৰে তাতে লগ পামগৈ তো গাইজ এয়া ওলাই গৈছোঁ য'ত কাম চলি আছে তালৈকে যাওঁ যিহেতু গোপালপুৰত আমি পাইপিং এটা কৰি আছিলোঁ আৰু ড্ৰিল মেচিনটো যিহেতু আমাৰ ঘৰত থাকি গৈছিলে তো বাইকৰ পিছফালে মই ড্ৰিল মেচিনটো লৈ লৈছোঁ আৰু ভাইটি আৰু টিটো তাত কৰি আছে তো ব'লক ছাইডলৈকে যাওঁ তো ফাইনেলি গাইজ মই আহি পাই গ'লোঁ এইটো চাওক যোৱাকালি ইমানলৈকে আমাৰ কাম পেণ্ডিং থাকিছিলে আজি ফেন বক্সকেইটা আমাৰ অলৰেডি জাম দিয়া হৈ গ'ল আৰু ফেন বক্সকেইটা কমপ্লিট লগাই হৈ গৈছে এইফালে ছাইডৰ যিটো চাৰ্জাৰ আছিলে চাৰ্জাৰত আমি লাইট লগাই আছোঁ লাইটৰ কাৰণে পাইপ দি আছোঁ তো যোৱাকালি নিচিনা আজিও কিমান গৰম চাই লওক এই কেপটো পিন্ধিয়ে অলপ সকাহ পাইছোঁ তো বাকী কাম চলি আছে 1 mm অলপ বাচি গৈছে পাইপ 1 ইঞ্চিৰ যিহেতু 2 mm আমি ইউজ কৰি আছোঁ পাইপ ঠেলা 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 ৰ'বা 1 মিনিট ৰ'বা এইটো ডাইটো কি হ'ল সৰু ডাইটো ঠেলা ঠেলা ঘূৰোৱা 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 উঠা নাই না উঠা নাই উঠা উঠা নাই ইয়ালৈকে দিলে হ'ল এইকেইটা ইয়াৰ লগত জইন কৰি দিলে হ'ল হা অঁ আৰু এটা কথা কৈ দিওঁ গাইজ যেতিয়া আমাৰ পাইপিং দিয়া হয় তো ডিবি বক্সটো চেণ্টাৰ পইণ্টত ৰাখিলে মই ভাল বুলি ভাবোঁ বা আপোনালোকক মই আগত ৰিকমেণ্ড কৰোঁ যেন কৰিডৰ নহ'লে চেণ্টাৰ পইণ্টত দিব লাগে সেইকাৰণে আমি এই জেগাটো চিলেক্ট কৰিছোঁ চাওক যিহেতু এইটো ৰুম আৰু এইটো হ'ব ডাইনিং হল এইটো হ'ব কিটচেন তো এইটো দিয়া আছে যোনটো আপোনাৰ ডি বক্স হ'ব এই ডি বক্সৰ পৰা এটা লিংকেজ তাত দি দিছোঁ আৰু এটা লিংকেজ এইটো চব দুটা লিংকেজ ইয়াৰ পৰা দিয়া আছে আৰু এইটো ফেন বক্সলৈকে এটা কানেক্ট আছে আৰু এইটো ফেন বক্সলৈকে কানেক্ট আছে তো অভাৰঅল যদিও ইয়াৰ পৰা ডিষ্ট্ৰিবিউশ্যন হয় তো ডিষ্ট্ৰিবিউশ্যনলৈ এইটো ৰুমৰ পৰা সেইটো ৰুম গৈ পেলাই আপোনাৰ সেইটো ৰুম গৈ পেলাই এনেকৈ আমি এ চিৰ কানেক্টিংকেইটা পাই যাম বা এইটো ৰুমৰ পৰা গৈ পেলাই সেই তাত কানেক্ট হৈ পেলাই আপোনাৰ বাকীকেইটা যিমান আছে গোটেইকেইটা আমাৰ গিজাৰ কানেক্টিংকেইটা পাই যাম তো সেইটো কাৰণে আমি এই দুটা কানেক্টিং দি দিছোঁ এইটো চাওক তো গাইজ ভিডিঅ'টো ইমান দেৰিলৈকে আছিলে কেনে পালে ভিডিঅ'টো কমেণ্টত জনাব থেংক ইউ বাই বাই